গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। বলকচোন আজি আমি পূজা চাবলৈ যাওঁ। আজি আমি মেঘকুচিৰ পূজা চাবলৈ যাওঁ। মোৰ লগতে আপোনালোকেও চাওক, আপোনালোককো দেখুৱাওক, মৰম দিব আশা কৰোঁ। বলকচোন এতিয়া আমি পূজা চাবলৈ যাওঁ। এয়া আমি পূজা আহি পালোঁ। চাওকচোন লাইটবোৰ কি ধুনীয়াকৈ জ্বলি আছে। মানুহো বহুতেই হৈছে বাৰু, আৰু বহুত দূৰ খোজকাঢ়ি আহিব লাগে। মই কিন্তু আগতে আহি পোৱা নাছিলোঁ। আপোনালোকে আহি পাইছে নে মোক জনাই দিবচোন। এয়া চাওক গেটখন, এইখন প্ৰথম গেট, আৰু এখন গেট আছে, সেইখন আৰু ভাল লাগে। এইখন চাওক, এইখন ছেকেণ্ড গেট। কি ধুনীয়াকৈ লাইটৰ কম্পিটিশ্যনটো কৰিছে। এয়া আমি দেৱীক দৰ্শন কৰিলোঁ। আজি সপ্তমী পূজা হয়। দেৱীজনীক চাওকচোন কি মৰম লগাকৈ সজাইছে। বলকচোন দেৱীৰ ওচৰলৈ যাই আশীৰ্বাদ এটা লৈ লওঁ। এয়া চাওক। এয়া ময়ো আশীৰ্বাদ এটা লৈ ল'লোঁ আৰু দেৱীৰ পৰা, বছৰৰ পৰা বছৰলৈকে। এতিয়া বলকচোন মই আপোনালোকক পূজাৰ ভিতৰৰ পৰিৱেশনবোৰ দেখুৱাই দিওঁ। এইবোৰ দোকান। চক্ৰীও আহিছে। ইয়াত ফটো চটো উঠিব পাৰি। ইয়াত বৰনৃত্য পৰিৱেশন কৰি আছে। ইয়াতে সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে। এইটো সৰু চক্ৰী। আমি আৰু বেছি দেৰি নাথাকোঁ দিয়ক, যাওঁ। বাই বাই।